ডার্লিং তুমি মোৰ ওপৰত ফলছ কেছ দিবা মোৰটো বেল হৈ যাব কিন্তু তোমাৰ ওপৰত মই ব্লেকমেইলিং কেছ দিম 506 লাগিব ডাইৰেক্ট হেতু কবা তোমাৰ ওয়াইফক তোমাৰ গাৰ্লফ্ৰেণ্ডক কবা যদি এনেকে তোমাক যদি ভয় খুৱাই মই সব মহিলাক বেয়া বুলি নকওঁ কিন্তু হে কিছুমান মহিলাৰ কাৰণে যে মোৰ ভাইসকল ভুক্তভোগী হৈ আছে হে ভাইসকলৰ কাৰণে এই ভিডিওটো এটো বস্তু সদায় মনত ৰাখিব যদি আপুনি মাৰ খাই আছে তে মাৰটো খাই পালে আপুনি ঠেলা মাৰিব সেলফ ডিফেন্সত ঠেলি পালে আপুনি একদম সিধা দৌৰদুৰি থানাত যাব হেতু আপোনাৰ প্ৰথম কাম দৌৰদুৰি থানাত যাব থানাত গৈ পেলে তেওঁৰ ওপৰত এটা কেছ দিব নমস্কাৰ মই আজি কিবা একদম পলিটিক্যাল কিবা ইস্যু লৈ পেলাই আহা না বা পলিটিক্যাল কিবা নিউজ বা পলিটিক্যাল কাৰবাক কিবা গালি চালি পাৰিবৰ কাৰণে মই কিন্তু আহা নাই আজি মই এটা আমাৰ দেশৰ এটা দৰকাৰী কথা এই বস্তু দৰকাৰী এটা ইস্যু হৈ আছে বহুতে গম নাপায় যে আমাৰ দেশত বহুত কেদিনমানৰ পৰা দেখি আছো কি মাহমানৰ পৰা দেখি আছো য'ত মহিলাবোৰে কি কৰে মানে জেন্সৰ ওপৰত পটকে হাত উঠাই দিয়ে ৰাস্তাত একদম এইটো এটা গুণ্ডা ৰাস্তা হৈছে সব মহিলা বুলি নকওঁ মই কিছুমান আছে দেই কিছুমান আছে য'ত মানে জেন্সৰ ওপৰত পটকে হাত উঠাই দিয়ে কেইমাহমান আগত দেখিছোঁ য'ত এটা উবাৰ ড্ৰাইভাৰক এগৰাকী মহিলাই একদম ৰাস্তাত ব্লাড ঘুচা একদম সব মাৰি দিছে য'ত মানে জেন্সবিলাক মানে কি অকল মাৰ খাবৰ কাৰণে বহি আছে জেন্সবিলাকক মাৰি দিব জেন্সবিলাকে মাৰ খাই দিব আৰু তাৰপাছত গৈ পেলাই কিন্তু থানাত গৈ পেলাই কিন্তু মহিলাগৰাকীয়ে আগত গৈ পেলাই কেছ দি দিব তাৰপাছত কি হয় জেন্সটোৱে ফাঁচি যায় তাৰপাছত এইটো চলি গৈ থাকিব নেকি এনেকৈ আৰু যেতিয়া এনেকুৱা ভিডিও ওলাই তেতিয়া কি হয় নিউজত যেতিয়া দিয়ে ভিডিওবিলাক তেতিয়া মহিলাৰ মানে কি হয় মহিলাগৰাকীৰ মুখখন মানে ব্লাৰ হৈ যায় কিন্তু আৰু জেন্সৰ কিন্তু মুখখন ওলাই থাকে যোনে মাৰটো খাই থাকে তেওঁৰ মুখখন ওলাই থাকে সৰখা একদম মুখখন হিলি ওলাই থাকে কিন্তু মহিলাগৰাকীৰ কিন্তু মুখখন ব্লাৰ হৈ থাকে তাৰ মানে কি মানে জেন্সৰ মুখখন কিয় ব্লাৰ নহয় এটা মহিলাগৰাকীৰ মানে ইজ্জতটো ইজ্জত আৰু জেন্সৰ মানে ইজ্জতটো নাই মানে আমাৰ মানে ইজ্জত নাই আমি মানে মাৰ খাবৰ কাৰণেহে আমি আছো মানে সেইকাৰণে মই আজি কেইটামান কথা ক'ব বিচাৰোঁ মোৰ যিমান মানে ভুক্তভোগী মোৰ ভাইসকল আছে অসমত মই তেওঁলোকক কেইটামান একদম ফেণ্টাষ্টিক টেকনিক কেইটামান মই শিকাব বিচাৰোঁ মোৰ ভাইসকলৰ কাৰণে এইটো মেইনলি এই ভিডিঅ'টো মোৰ ভাইসকলৰ কাৰণে ভুক্তভোগী ভাইসকলৰ কাৰণে মই সব মহিলাক বেয়া বুলি নকওঁ কিন্তু সেই কিছুমান মহিলাৰ কাৰণে যে মোৰ ভাইসকল ভুক্তভোগী হৈ আছে সেই ভাইসকলৰ কাৰণে এই ভিডিঅ'টো এতিয়া আপোনাক যদি কোনোবা মহিলাই যদি বিনা কাৰণত আহি যদি আপোনাক যদি লাট ঘুচা চৰ যদি মাৰি দিয়ে নহয় তেন্তে আপুনি উল্টাই আপুনি মাৰি নিদিব হেতু মই আপোনাক নকওঁ যে আপুনি উল্টাই মাৰি দিব কিন্তু মাৰ খাই থকা অৱস্থাত আপুনি সেই মহিলাগৰাকীক ঠেলা এটা মাৰিব পাৰে ঠেলা মাৰি নিজৰ জানটো বচাব পাৰে বা নিজে চৰ খোৱাৰ পৰা মাৰ খোৱাৰ পৰা আপুনি নিজকে বচাব পাৰে IPC সেকশন 96 পৰা সেকশন 106 লৈ সব আছে প্ৰাইভেট ডিফেন্সৰ কথা হেতু পঢ়ি চাব পাৰে গুগলত পায় বা আজিকালি এপ আছে তো এপত পায় আপোনালোকে ঠেলিব পাৰে কিন্তু ঠেলি পালে আপোনালোকে সিধি দৌৰি থানাত যাব সেই মহিলাগৰাকী থানাত যোৱাৰ আগত আপুনি থানাত যাব তেতিয়াহে আপুনি বাচিব নহলে দেখোন আপুনিও মাৰ খালে তাৰপিছত গৈ পেলাই তেওঁৱে আগত থানাত গুচি গ'ল সেইকাৰণে এইটো বস্তু সদায় মনত ৰাখিব যদি আপুনি মাৰ খাই আছে তে মাৰটো খাই পালে আপুনি ঠেলা মাৰিব সেলফ ডিফেন্সত ঠেলি পালে আপুনি একদম সিধা দৌৰদুৰি থানাত যাব হেতু আপোনাৰ প্ৰথম কাম দৌৰদুৰি থানাত যাব থানাত গৈ পেলাই তেওঁৰ ওপৰত এটা কেছ দিব আৰু যেতিয়া আপুনি তেওঁৰ ওপৰত কেছ দিব যদি আপোনাৰ তেজ ওলাইছে ধৰক আপোনাৰ পুৰা একদম ব্লাড হৈ গৈছে আপুনি তেন্তে তেওঁৰ ওপৰত সেকশন 323 IPC লাগিব য'ত তেওঁৰ 1 বছৰলৈকে জেল হ'ব পাৰে হেতু সদায় মনত ৰাখিব আৰু যদি কিবা আপোনাৰ অংগ বা কিবা আঙুলিটো ভাঙি দিছে পাৰ্মানেণ্টলি ভাঙা গৈছে বা চকুতে আপুনি নেদেখা গৈছে তেতিয়াতো তেওঁৰ ওপৰত সেকশন 325 লাগিব গ্ৰিভিয়াছ হাৰ্ট লাগিব তেতিয়া আৰু যেতিয়া সেকশন 325 IPC লাগে গ্ৰিভিয়াছ হাৰ্ট তেতিয়া তেওঁৰ 7 বছৰলৈকে জেল হ'ব পাৰে হেতু সদায় মনত ৰাখিব আৰু এটা কথা কওঁ যদি আপোনাৰ ওয়াইফে বা আপোনাৰ গাৰ্লফ্ৰেণ্ডে যদি আপোনাক কয় যে একদম তোমাৰ ওপৰত মই ফলছ কেছ দিম তোমাৰ ওপৰত ফলছ কেছ দি তোমাক ফসাই দিম তোমাৰ জেলৰ ভাত খুৱাম তেন্তে তোমাৰ ওয়াইফ বা তোমাৰ গাৰ্লফ্ৰেণ্ডক তুমি কবা যে যোৱা ডাৰ্লিং যোৱা মোৰ ওপৰত তুমি ফলছ কেছ দিয়া কি হ'ব ফলছ কেছ দিলে কি হ'ব বেলহে ল'ব লাগিব বেল ল'ম বুলি কবা ডাইৰেক্ট কবা মই ফলছ কেছ দিয়া মই বেল ল'ম মোৰ বেল কাৰণ ফলছ কেছ দিলে আপোনাৰ বেল এনেও হৈ যাব কিন্তু তেওঁ যে ফলছ কেছ দিম বুলি ভয় খুৱাই আছে নহয় হেতু ব্লেকমেইল কৰি আছে সেকশন 503 506 লাগিব তেওঁৰ ওপৰত তেওঁ সেই কথাটো কৈ দিব ডাইৰেক্ট যে ডাৰ্লিং তুমি মোৰ ওপৰত ফলছ কেছ দিবা মোৰটো বেল হৈ যাব কিন্তু তোমাৰ ওপৰত মই ব্লেকমেইলিং কেছ দিম 506 লাগিব ডাইৰেক্ট হেতু কবা তোমাৰ ওয়াইফক তোমাৰ গাৰ্লফ্ৰেণ্ডক কবা যদি এনেকৈ তোমাক যদি ভয় খুৱাই ব্লেকমেইল কৰি থাকে যদি তেওঁৰ ওপৰত ব্লেকমেইলিং লাগিব আৰু এটা কথা যদি আপোনাৰ গাৰ্লফ্ৰেণ্ড আছে আপোনাৰ গাৰ্লফ্ৰেণ্ডে যদি আপোনাক কয় কি বলা জান আমি পলাই যাওঁ মোৰ ঘৰৰ মানুহে নামানিব তেন্তে একদম কেতিয়াও পলাই নাযাব কাৰণ যদি আপুনি পলাই যায় আপোনাৰ হে বেবিৰ ঘৰৰ মানুহে কি কৰিব জানে আপোনাৰ ওপৰত কেছ দিব সেকশন 363 লাগিব কিডনেপিং লাগিব সেকশন 375 লাগিব ৰেপ লাগিব আৰু তাৰে পাছত যদি আপোনাৰ কপালখন একদম ফুটা কপাল
আপোনাৰ যদি তাৰে পিছত যদি আপোনাৰ গাৰ্লফ্ৰেণ্ডে যদি উল্টাকৈ আপোনাৰ আগেইনষ্টত কিবা ষ্টেটমেণ্ট দি দিয়ে তেতিয়াতো কথাই নাই, তেন্তে ডাইৰেক্ট আপুনি জেলৰ ভাত খাব। সেইকাৰণে যদি আপোনাৰ গাৰ্লফ্ৰেণ্ড যদি আপোনাৰ ফালে হয় তেতিয়াতো বেলেগ কথা, তেতিয়া আপুনি বাৰু বাচি গ'ল। কিন্তু যদি ঘৰৰ কথা শুনি পেলাই যদি ষ্টেটমেণ্ট কিবা বদলাই দিয়ে তেন্তে আপুনি জেলৰ ভাত খাব। তেন্তে সেইকাৰণে এইবিলাক কাম নকৰিব, পলাই যোৱা কাম নকৰিব, নিজৰ ঘৰৰ মানুহৰ কথা ভাবিব, নিজৰ মা দেউতাৰ কথা ভাবিব, যোনে আপোনাক জন্ম দিছে তেওঁৰ কথা প্ৰথম ভাবিব। আৰু যদি 18 বছৰৰ তলৰ ছোৱালী এজনীৰ লগত পলাই যাব বিচাৰিছে তেন্তেতো একদম সেইটোতকৈ ডাঙৰ ডেঞ্জাৰাছ কথা নাই। কাৰণ 18 বছৰতকৈ কম বয়সীয়া ছোৱালীক যদি পলাই লৈ যাব বিচাৰে তেন্তে পক্সো এক্ট লাগি যায়। পক্সো এক্ট লাগি গ'লেতো আপোনাৰ 10 বছৰলৈকে জেল হৈ যাব পাৰে, বা কিছুমানতো আপোনাৰ লাইফ টাইম ইমপ্ৰিজনমেণ্ট হয়। সেইকাৰণে সদায় বাচি থাকক। কাৰণ মই বিচাৰোঁ যে মোৰ যিমান ভাই বন্ধুসকল আছে ভুক্তভোগী, ধৰক তেওঁলোকক এটা ৰাস্তা এটাত আহক, তেওঁলোকে বুজি পাওক বস্তুটো, মই যাতে মোৰ ফালৰ পৰা যদি কোনোবাই যদি বুজি পায় তেন্তে মোৰ কাৰণে মানে এটা মই ছাকচেছফুল, মই এই বস্তুটো ছাকচেছ হোৱা বুলি মই ভাবিম নিজকে। আৰু বেছি দীঘল নকৰোঁ মই এই ভিডিঅ'টো, মোৰ এইখিনিয়ে জনাব আছিল সকলোকে। জয় আই অসম।